এইখিনিতে ক'ত কি পাইছিলে আপুনি? ৰাতিপুৱা ইয়াত পাইছে। ইয়াতে বস্তুবিলাক সামগ্ৰীবিলাক গোটেই ইয়াতে। দুটা এতিয়া এনেই নাথাকে, ঘৰত নাথাকে। ডাঙৰটোৱে বিয়া পাতিছে নিবু কালি পোৱা নগাঁও, তাতে থাকে ঘৈণীয়েকৰ ঘৰতে। ডাঙৰটো ডাঙৰটো এতিয়া মাজুটোৱে ক'ৰবাত বাহিৰত কাম কৰিব গ'ল আৰু সৰুটো এতিয়া কাম কৰিবলৈ গ'লে তাৰপিছত গৈ পেলাই ককায়েকৰ ঘৰত আছিলেগৈ। খবৰ পাই আহিছে। ছোৱালীটোৰ মুঠতে কেইজনী? চাৰিজনী। দুজনী বিয়া হৈ গ'ল, দুজনী এইটো ঘটনা কৰাটো এতিয়া ৩ নম্বৰ। ৩ নম্বৰ পৰে ছোৱালীৰ হেৰিটোৱে। ছোৱালীৰ ভিতৰত 3 নম্বৰ। এনেই ল'ৰা ছোৱালী মিলাই পেলাই হিচাপ কৰিলে 5 নম্বৰ পৰে আৰু তাই ধৰি লওক। ল'ৰা 3টা, ছোৱালী 4জনী। 7টা। ডাঙৰ ডাঙৰ আচৰিত আচৰিত ঘটনা গাবিলাক কঁপি আহে। বেছি দিব যাব নাই। কি পাইছিলে ইয়াতে? কি আছিলে ইয়াতে? মই যেতিয়া নেকি প্ৰথম অৱস্থাৰ পৰা মই নাছিলোঁ যেনিবা, আহি পেলাই দেখা পালোঁ ইয়াত আপোনাৰ ফণি, কাঁচি এখন পালোঁ, চেম্পু পেকেট আৰু ধৰক যিমানখিনি মানে মাইকী মানুহৰ সা সামগ্ৰী দৰকাৰ, যেনিবা তেলৰ পৰা আদি কৰি যিখিনি সামগ্ৰী সেইবিলাক গোটেইখিনি উদ্ধাৰ হৈছে ইয়াতে। কিবা মাটিৰ বাচনো পাইছে নেকি? মাটিৰ বাচনো এটা পাইছোঁ। কি আছিল? টেকেলি। টেকেলি সৰু এইখিনিতে আছিলে বস্তুখিনি। এইখিনিতে আছে গোটেইখিনি বস্তু মানে ধৰক ইয়াত আৰু অকণমান সেই চাইডত। সেইটো চাইডত কি পাইছে? ছোৱালীজনী তাতে আছিলে। ছোৱালীজনী তাতে আছিলে। আৰু মানুহ যিগৰাকী হত্যা কৰিলে মানুহগৰাকী, তাৰ মাথাটো ক'ত? তাতে পাইছে। তাতে পোৱা হৈছিলে ছোৱালীজনীৰ লগত আছে। ছোৱালীজনীৰ লগতে হাতত লৈ আছে নে এনে হাতত মানে সন্মুখত থৈ দিছিলে আৰু তাই বহি আছে? বহি আছে। এতিয়া মইতো সেইখিনি টাইমত ৰাতিপুৱা হ'ল যিহেতু গোটেই ৰাতিটো চালোঁ কৰিলোঁ বিচাৰিলোঁ পোৱা নাই। ৰাতিপুৱা মানে যেতিয়া নেকি মানুহৰ অকণমান চিঞৰ বাখৰ শুনিলোঁ, আহি শুনা পালোঁ, দেখা পালোঁ ইয়াতে বস্তুখিনি গোটেই উদ্ধাৰ হ'ল। আমাৰ প্ৰশাসন পুলিচ প্ৰশাসনৰ মানুহ আছিল যিহেতু গোটেই ৰাতিটো, সেই মানুহখিনিও আহিলে অলপ চিঞৰ বাখৰ কৰাৰ পিছত আহি গোটেইখিনি বস্তু ইয়াতে দেখা পালে উদ্ধাৰ ৰাতি কেইটামান বজাত ঘটনাটো হৈছে? এইটো খুব বেছি হ'লে আপোনাৰ 9:30 বজাত হৈছে ঘটনাটো। 9:30 বজাত। মই খবৰ পালোঁ যেনিবা ধৰক প্ৰায় 10:20 মান বা 10:30 বজাত পালোঁ আৰু। ওৰে নিশা মানুহ, গাঁৱৰ মানুহ ইয়াতে আছে আৰু? ওৰে নিশা গোটেই গাঁৱৰ মানুহ ইয়াতে আছে। বিচাৰ খোচাৰ কৰি আছে। কৰি আছে। ৰাতি তাইক বিচাৰিয়ে নাপালে? ঘটনা বিচাৰি নাপালোঁ। মানে ৰাইজে বহুত বিচাৰ প্ৰচাৰ কৰিলে, তেনেকৈ মুখতো মানে দেখাও নাপালে। এবাৰ দেখা পাইছিলে মানে বিচাৰ প্ৰচাৰ কৰাৰ পিছতো তেনেকৈ ক'তবা লোকাল, সেইটো আৰু কি ক'ম আমিও। কেতিয়া মানে কাটি পেলোৱাৰ পিছত তাইক দেখা পাইছিল নে তাৰ আগত? কাটাৰ পাছত দেখিছিল তাইক? ৰুমত আছিল নেকি তেতিয়া? ৰুমত নহয়, ঠিক তেনেকৈ আমাৰ গাঁৱৰ ডেকা ল'ৰাকেইটাই মানে ধৰক অকণমান পহৰা দি আছে, ছোৱালীজনী ক'ত আছে বিচাৰ প্ৰচাৰ কৰি আছিলে। ইয়াত আহি এবাৰ দেখিলে মানে ধৰক আপোনাৰ মুণ্ডটো আছিলে প্ৰথম অৱস্থাত। ছোৱালীজনীও লগতে আছে নেকি তেতিয়া? ছোৱালীজনীৰ লগত নাছিলে, দূৰত আছে, দূৰত আছিলে বা ক'ৰবাত লুকাই আছিলে নাজানো সেইটো। আকৌ এবাৰ ল'ৰাবিলাকে আহি যেতিয়া নেকি ধৰক চালে তেতিয়া মুণ্ডটো নাই। দ্বিতীয়বাৰ চাওঁতে আৰু প্ৰথম অৱস্থাত মুণ্ডটো লাগি আছিলে। দ্বিতীয়বাৰত আহি পেলাই চোৱাৰ পাছত মুণ্ডটো নাই, মানুহক গাইব আৰু বিচাৰিলেই পোৱা নাই যে আমি এই বাঁহ বাগান সিপাৰলৈকে চালোঁ, প্ৰশাসনৰ মানুহ আছিলে। ইয়াতে দাও পাইছে নেকি? দা এখন পোৱা গৈছে, আকৌ কাঁচি এখন। কাঁচি এখন, দাও এখন। সেই দাওখন দিয়ে কাটিছে চাগে? এতিয়াতো আমি ক'ব নোৱাৰিম। মোৰ মতেতো ধৰক দা লগতে কাটিব লাগিব, কাঁচিৰ লগতো তেনেকৈ কটাটো সম্ভৱ নহয়। কিন্তু এনেই কাঁচিখনত দেখা পোৱা মতে চুলি লাগি আছে। এতিয়া কাঁচিখনৰ লগতো কটাটো সম্ভৱ নহয়। এটা ডিঙি বা ধৰক কিবা কটাটো, এটা বডি কাটি দিয়াটো। ডাঙৰ দা এখন আছে বুলি শুনা পাইছোঁ, মইতো দেখাও নাই। তেতিয়া পাইছে বুলি শুনা পালোঁ, আহি দেখিলোঁ তাত মানে ধৰক আপোনাৰ কি বুলি অসমীয়াত ঘট বুলি কয়, চুলি চোচা ফণি আৰু ধৰক যিখিনি নেকি ধৰক পূজা সামগ্ৰী, যেনিবা ধৰক সেন্দুৰ, সেইবিলাক সকলোবোৰ বস্তু তাতেই পোৱা গৈছে। আৰু ছোৱালীজনী য'ত নেকি উদ্ধাৰ কৰা হৈছিলে বা পোৱা হৈছিলে তাতেই গোটেইখিনি বস্তু পোৱা হৈছে। কাঁচি এখন আছে আপোনাৰ, এভিডেঞ্চ হিচাপে পুলিচে লৈ গৈছে, তাত মানে চুলি লাগি আছে, সেইখিনি বস্তু গোটেই লৈ গৈছে। অলৰেডি SP ছাৰো আহি গৈছিলে, এডিশ্যনেল SPও আহিছিলে। গছৰ তলতে পাইছে? গছৰ তলতে পাইছে। আমি যেতিয়া নেকি বিচাৰি আহিছিলোঁ প্ৰশাসনৰ মানুহ আছিল লগত, আমি এইখিনিলৈকেহে দেখা পালোঁ তেজৰ চেগুৰাটো, বাকীটো দেখা নাপালোঁ যে ইয়াতে ধৰক ঘূৰি পেলাই আছে। আমিতো নাজানো আৰু ইমান 25-30জন মানুহে যিহেতু টৰ্চ লৈ পেলাই বিচাৰিছোঁ, পোৱা নাই যিহেতু, ক'ত আছে নাছে কেনেকৈ গম পাম? ৰাতি নাপালে ৰাতিপুৱা পাইছে তাইক? ৰাতিপুৱা ঠিক এইখিনি এৰিয়াতে পালোঁ আৰু।
লুকাই আছিলে এইটো লুকাই আছিলে হ'বলা আমিতো ঠিক তেনেকৈ গম নাপাওঁ মইতো গোটেই ৰাতিটো থাকিলোঁ যিহেতু অকণমান ঘৰলৈ যাওঁ বোলো ঘৰৰ লাইটকেইটা ছুইচ অফ কৰোঁ বুলি পেলাই গ'লোঁ তেতিয়া মানে মানুহ হাল্লা চিল্লা দেখিছোঁ আৰু মানে শুনিছোঁ আৰু ৰাৱণটো ঘূৰিছে গোটেই কিন্তু ইয়াৰ পৰা যদি ক'বলৈ গৈছে নাজানো কিন্তু দেখা পোৱা মতে যেনিবা ধৰক প্ৰশাসনকে দেখা পোৱা মতে চাওক তেজৰ চিকুৰা ইয়াত আপোনালোকে দেখিছে যিহেতু আৰু এইখিনিৰ পৰা কিন্তু সেইপিনে আগবঢ়া নাই আগবাঢ়িছে দেখি আইডিয়া দেখিছা কৰি গোটেই ৰাৱণটো এইটো ৰাৱণটো গোটেই তেজৰ চিকুৰাবিলাক এতিয়া নিশ্চয় ইয়াতে ঘূৰিব লাগিব হয়ে আৰু এখোপা গোটেই তেজে পৰি আছে